গোটেই পাহাৰটোৰ মালিক মই চৰকাৰী মাটি কিন্তু মোৰ এখনত আছে এই কথাটোকে কৰি ককাইকে নিউজ কৰি অসমবাসী ৰাইজক জনাই দিলে যে মই বোলে চৰকাৰী মাটি দখল কৰিছো চৰকাৰী মাটি দখল কৰা পলিটিকেল নেতা কেৱল মইহে নেকি কি হ'ল নিউজৰ বিনিময়ত কি পালে এতিয়া গোটেই অমিয়েকৰ বাকী কৰিছে ইমানেই উৰিছে যে মোৰ পাহাৰৰ শৃংগ পাই গৈছে তই কিয় চকা হবলৈ গলি আমি জ্বলোৱা জুই তই কিয় চাকৰি মৰিবলৈ গলি য'ত জীৱন হেৰুৱাৰ চান্স থাকে তেনেকৈ নকৰিবি বুজিলি দুষ্ট ফটোবোৰ কাক কাক দিবি ভগৱানৰ ভকত কাকো দিয়া নাই মোৰ লগতে আছে কেমেৰাটো ক'ত নথলি আছে মোৰ লগতে আছে জলদি সৰ চাচো ঐ বয়া আছে নে আছে স্যার ক্যামেরাটো বন্ধ করো কিন্তু স্যার ভাই অক্ষরানি ফটো কমাইছে না ওকে না স্যার তো হয় সমস্যা নেই অক্ষরানি কেন স্যার তুমি ওটা ভাই ভাই কথা নেই ইয়া কুকুৰে চিন্তা কৰিব অ মা এই হাতীবোৰ হজম হ'বনে নহয় কিন্তু তই সদায় মোৰ মানুহ হৈ থাকিব লাগিব ভৰিছে লাগি থাকিব লাগিব থাকিম ছাৰ চেলেকিম যদি কথাৰ লগৰ বতৰ যদি মোৰ আত্মৰ বাহিৰত Sir, camera. তুমি মোক বিয়া পাতিবলৈ কিন্তু আজি মই তোমাৰ চকুৰ ওপৰত থকা এখন আৱৰণ খুলি দিব বিচাৰো সেই আৱৰণখন খুলি তুমি তোমাৰ দেউতাক চাব পাৰিবা কিয় নোৱাৰিবা কিয় কাৰণ তুমি তোমাৰ দেউতাৰ প্ৰকৃত পৰিচয় জানা তুমি কি কৈছা যিটো সত্য যিটো দেখিছো তাকে কৈছো তোমাৰ দেউতা পুৰুষ নহয় নাৰীও নহয় তেওঁ আচলতে অৰ্ধনাৰী আৰু অৰ্ধনাৰী এজনী সন্তান জন্ম দিব পাৰে তুমি দেউতা বুলি ভাবি আছা তেওঁ তোমাৰ দেউতা হ'ব পাৰে
অৰ্ধনাৰী মই বেলেগ কৰিছে জাগা সন্তান জন্ম দিব পাৰে দুখীয়া লগতে ইন্সপেক্টৰ গতিকে যদি মোৰ সন্তান নহয় তোক মাৰিবলৈ বুলি পৰীক্ষা নাথাকে ইয়াৰে তোক তোৰ মাৰে পঠিয়াইছিল তোৰ মা আৰু মৰিব তইও মৰিবি তোৰ এতিয়াও মৰিব এন্দি যিটো তাকে এখন গাড়ীত উঠাই সাংঘাতিকক মৰাৰ দৰে পাহাৰৰ পৰা বগৰাই পেলাই দিয়ে ইন্সপেক্টৰ কেছটো আপুনি এক্সিডেণ্ট কেছ কৰি ক্ল'জ কৰি দিয়ক ঠাই যা